সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম বুলি। তো সকলোকে দেখাম মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব চাই। তো বলক তেতিয়াহ'লে। আৰু এইফালে আছে আমাৰ মা, সেইফালে শাহু মা, আৰু এইফালে বাৰ ছোৱালী আছে। তো আৰু এইফালে আমাৰ এখেত। আমি ওলাইছোঁ এইকেইজন। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। তো বলক তেতিয়াহ'লে আপোনালোককো দেখাই যাওঁ। মই একদম গাড়ীত গান লগাই গৈছিলোঁ, সেইটো কাৰণে কপিৰাইট আহিব। তো ভলিউমটো একেবাৰে মই কাটি দিব লগা হ'ল। তো এইটো যোৰহাট এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ৰাস্তা হয়। এইফালে বাগান আছে আৰু এইফালে গছ, কি ধুনীয়া পৰিৱেশ, ঠাণ্ডা এডোখৰ। আৰু সেনেকৈয়ে গ'লোঁ। তো অলপ গৈয়ে পাম আমি এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি পাম। এইটো হয় এৰিয়া, অকণমান আগত আছে। তো এৰিয়া পালোহি আমি। এইখনে হয় এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, আৰু আমি এইফালে ক্ৰছ কৰি আহিলোঁ। তো এতিয়া ঢেকীয়াখোৱা বৰনামঘৰৰ বিষয়ে অকণমান ক'ব লাগিব। যোৰহাটৰ নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূবত আছে শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা প্ৰসিদ্ধ নামঘৰ ঢেকীয়াখোৱা বৰনামঘৰ। আৰু তথ্যমতে 1450 মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। মানে প্ৰবাদ অনুসৰি সেই অঞ্চলৰ মানে কি হয়, এহাল ভিক্ষাৰী বুঢ়া বুঢ়ী ঘৰত মানে তেওঁ ঢেকীয়া আঞ্জাৰে ভাত খাইছিল, আৰু ভাত খাই বৰ তৃপ্তি পাইছিল। আৰু সেই তেতিয়াৰ পৰাই মানে সেই অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়। মহাপুৰুষজনে সেই ঠাই ত্যাগ কৰা কিছুদিনৰ পাছতে মানে কি হয়, বুঢ়া বুঢ়ীহালৰ মৃত্যু হয়। আৰু সেই মৃত্যু হোৱা ঠাইতে ৰাইজে কি কৰিলে, খেৰ বাঁহেৰে নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে। আৰু প্ৰত্যেক বছৰে ভাদ মাহত মানে কি হয়, তাত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ ধৰিলে। আৰু তেতিয়াৰ পৰাই কি হ'ল, সেই ঢেকীয়াখোৱা নামঘৰ হ'ল। সেই সময়ৰ বাঁহ কাঠেৰে নিৰ্মিত এতিয়া নামঘৰ চাওকচোন, কি ধুনীয়া, আটক ধুনীয়া ঢেকীয়াখোৱা বৰনামঘৰ। সকলোৱে আহিব এবাৰ চাব। আমি আহি পালোহি, ইয়াতে গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। তাৰপিছত আমি শৰাইত দিবলগীয়া কি দিবলৈ আছিলে সকলোখিনি লৈ ল'লোঁ। লৈ এতিয়া আমি যাম ভিতৰত সোমাই। এতিয়া মানে মানুহ কম, কিন্তু যেতিয়া ভাদ মাহ হ'ব তেতিয়া মানে আপুনি গাড়ী ৰখাবলৈ আপোনালোকে ইয়াত ঠাই নাপাব। বহুত ভিৰ হ'ব। আমাৰ এখেতে কৈছে, তেওঁ আগতে আহি পাইছে এবাৰ, কিন্তু মই যোৱা নাই। মই এইবাৰেই প্ৰথম আহিছোঁ, আৰু আকৌ ভাদ মাহত আহিম বুলি ভাবিছোঁ। পাৰ্কিং দিব লাগিব ন। কিবা মানে হেৰি চেৰি দিওঁ বুলিও পাৰে, আৰু কিবা বস্তু দিম বুলি ক'লেও পাৰে। ইয়াতে খুলিব ৰাখিব কথা। ব'লক তেতিয়াহ'লে সোমাই যাওঁ। এইখনেই হয় মেইন গেট। ধুনীয়া পৰিৱেশ। এতিয়া নালাগে, আহিম। এয়া সোমাই আহিছোঁ আমি। Ilakadeu Hamanathatakare Aprayake Dhanuka Purila Dui Khanda Janamatta Matangan Nangilai Kudanda
জ্বলা সেই ওপৰতে জ্বলা তলত ইয়াত ৰাখিলে তলত আমি এতিয়া চাকি জ্বলাই লওঁ সকলোৰে মংগল হওক সকলোৰে ভাল হওক তাকেই কামনা কৰিছোঁ তাকেই প্ৰাৰ্থনা কৰিছোঁ মায়ে জ্বলাই দিওঁ মই চাকি জ্বলালোঁ আৰু দুয়োগৰাকী মাকে ধূপ জ্বলাবলৈ দিছোঁ এয়াই আমাৰ এওঁ ৰখি আছে তেওঁলোকক মই চাকি জ্বলাবলৈ দিলোঁ আৰু চালোঁ পৰিৱেশটো কিমান ভাল লাগিছে এফালে হৰিনাম লৈ আছে আকৌ ভাল লাগিলে শুনি ইয়াত এনেকৈয়ে সেৱা ল'লোঁ ভিতৰত ভালকৈ ল'মগৈ ভাল সোমাব প্ৰথমতে হেৰি চেৰি দি লওঁ নেকি হে আৰু এইফালে ভিতৰলৈ সোমাই গ'লোঁ আমাক ভিতৰত বহিবলৈ দিলে ভিতৰত বহিলৈ আমি নাম শুনিলোঁ নাম শুনি প্ৰসাদ দিলে প্ৰসাদো খালোঁ এই ভিতৰৰ পৰিৱেশটো চাওকচোন ইমান ভাল লাগে মনটো আমি এইফালে বহিলোঁ মাহঁতে এইফালে বহিলে আমি সেইফালে জেগা নাপালোঁ ব'লক এইফালে চাওঁ আপোনালোককো দেখাওঁ মহাপুৰুষ মাধৱদেৱে ৰুই থৈ যোৱা বটবৃক্ষজোপা এয়া চাওক ইয়াত ধুনীয়াকৈ লিখি থৈ দিছে আৰু আনফালে আছে তেওঁ ভৰি ধোৱা মহাভাগ বহুত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে
ইয়াত লিখাই আছে ভৰি ধোৱা মহাভাগ টু বেক চাইড পঞ্চায়তৰ পৰা দেখাম এই আগফালে ধুনীয়াকৈ গামোচা পাৰি থৈ দিছে আজিলৈ তেতিয়াহ'লে আহোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চাই কেনেকুৱা পালে আপোনালোকে জনাব ধন্যবাদ